খবৰ আপোনালোকৰ ভালনে? আশা কৰোঁ আপোনালোকে ভালেই আছে। আমি এইকেইটা চাৰিটা লগ লাগি আহিছোঁ আমাৰ আজি কছাৰীসকলৰ বহুৱা নৃত্য চাবৰ কাৰণে। আমাৰ ওচৰতে কছাৰী গাঁও আছে, তাত বহুৱা নৃত্য চাবলৈ আহিছোঁ। কিন্তু যাবলৈ আহিছোৱে হয়, আৰম্ভ হ'ল নে নাই গমেই পোৱা নাই। চাবলৈ পাওঁ নাপাওঁ সেইটো নাজানো। ভিডিঅ'টো এইডোখৰতে আৰম্ভ কৰিছোঁ, ঘৰৰ পৰা অকণমান আগুৱাই আহিলোঁ। তো চাই থাকক ভিডিঅ'টো। এইফালে আমি গৈ আছোঁ চাইকেললৈ পেডেল মাৰি মাৰি। এইফালে মোৰ চাইকেল মাৰি মাৰি গৈ আছোঁ। আমাৰ এতিয়া বহুৱা নৃত্য চাবলৈ গৈ আছোঁ নাহৰণি। বহুৱা নৃত্য আগতে চাই পাইছে নাই তহঁতিকেইটাই? নাই পোৱা চাবলৈ প্ৰথম চাই পাইছে নাই? নাই পোৱা। আমি ওচৰতে যদিও মানে প্ৰতি বছৰে যদি বহুৱা নৃত্য কছাৰীসকলে এইবিলাক পাতি থাকে, কিন্তু আমি চাবলৈ আহি পোৱা নাই। আজি প্ৰথম আহিছোঁ। চাই কেনেকুৱা লাগে আপোনালোকক দেখাম বাৰু। তো ভিডিঅ'টো চাই থাকক আগলৈ। এইদিনা বৰষুণ বুলি কওঁতে একদম প্ৰায় 1.5 মাহমান বৰষুণে দিলে। এই দুদিন ৰ'দ দিছে আৰু সূৰ্য দেৱতাক মানে ভল্টেজ এনেকুৱা দিছে হ'ব পৰা নাই। এতিয়া 3টা 3:30মান হৈ গ'ল, কিন্তু এতিয়ালৈকে ভল্টেজ ডাউন হোৱাই নাই। বেয়া গৰম উঠিছে চাইকেল চলাই। তহঁতৰ আজি বহুৱা নৃত্য চাবলৈ আহি মনটো ভাল লাগিছে নে বেয়া লাগিছে? একদম ফূৰ্তি লাগিছে। ফটোখনৰ সৈতে ভাল লাগিছে নে বেয়া লাগিছে? গাঁৱলীয়া ৰাস্তাত এইটোৱে দেখিছে নহয়, এই জাত বস্তু পোৱা যাবই আৰু মানে গৰু চাইকেলত ব্ৰেক লৈ মোৰ ফিল্ডৰ য'ত মানে বহুৱা নৃত্য প্ৰগ্ৰেম হৈ আছে, তাৰ আমি ফিল্ডৰ পাওঁ অৱস্থা। বোলে গাড়ী লাইন পাতি আছে, লাইন পাতি আছে গাড়ী। বেয়া জাকে হৈছে। আমাৰ এইফালে বুলেটকেইখন পাৰ্কিং কৰি লৈছোঁ। এইফালে আমাৰ বুলেটকেইখন, আমাৰ সুধ বুলেট, এইফালে মোৰ বুলেটখন তলা মাৰি ল'লে ভাল। তলা মাৰি ল'লোঁ। এইফালে বুলেটকেইখন থৈ ল'লোঁ। এতিয়া আমি যাওঁ, জেগা পাই গ'লোঁ এইফালে। আজি হ'ব ডাঙৰকৈ।
নিউজ চেনেলসমূহে ইয়াত বহুৱা নৃত্য যিসকলে নাচিছিলে তেখেতলোকে কিবা নিয়ম কৰি ইয়াত গা ধুইছে পুখুৰীত পিন্ধি থকা তেওঁলোকে কলপাতে যি পিন্ধিছিলে ড্ৰেছবিলাক খুলি ইয়াত গা ধুইছে ইয়াত গা ধুই আছে তেখেতলোকে এতিয়া বহুৱা নৃত্য চাই আমি ওলাই আহিলোঁ ৰাইজ সকলো গৈছে ৰাতি সাংস্কৃতিক সন্ধিয়াত আমাৰ ৰিদীপ ৰংগীত আহিব বিহু প্ৰগ্ৰেম কৰিবৰ কাৰণে ফাংচন আছে তেতিয়া আহিম দেখাব যদি পাৰোঁ দেখাম এতিয়া আমি ঘৰমূৰা হওঁ আৰু দেখিছে ৰাইজ গ'লৈ গৈছে গৈ থাকোঁ বোলে এয়া আমি ৰাতি আহি পাই গ'লোহি বিহুৰ প্ৰগ্ৰেম হোৱা ঠাই মানুহ বহুত যথেষ্ট হৈছে দেখিছেনে কিমান মানুহ হৈছে ৰিদীপ ৰংগীতৰ প্ৰগ্ৰেম চাবৰ কাৰণে বিহুৰ প্ৰগ্ৰেম চলি আছে এইফালে এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি চাই ভাল পালে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ এৰিলোঁ বাই বাই